হেল্ল' নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এতিয়া আৰু ৰাতি টাইম 2টা বাজিছে আৰু এতিয়া ওলাই আছোঁ আমি ঢেকীয়াখোৱাৰ বৰনামঘৰলৈ। তেন্তে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সকলোবিলাক গাড়ীত বহিলেগৈ আৰু 2টা বজাৰ পৰা অপেক্ষা কৰি এতিয়া প্ৰায় 3:40 হ'ল আৰু এতিয়া আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি ৰাওনা হৈছোঁ। এয়া গাড়ী ষ্টাৰ্ট দিলে। আৰু এতিয়া পালোহি আমি বগীবিল দলঙত। এয়া বগীবিল দলঙৰ ওপৰত দেখিছে পুৰা চব চুপ চাপ কৰি আছে। বগীবিল দলঙেদি আমি গৈ আছোঁ। এতিয়া আমি ঘাইপথৰ পৰা সোমাই আহিলোঁ। সোমাই প্ৰায় প্ৰথম গেটখন পাইছোঁ আৰু এতিয়া আহি আছোঁ। আমি প্ৰায় পাওঁ অৱস্থা ঢেকীয়াখোৱা বৰনামঘৰত। এয়া পাই গ'লোঁ ঢেকীয়াখোৱা বৰনামঘৰ। এয়া দেখিছে দোকান বজাৰ বুলি এয়াই হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। এতিয়া আমি নামঘৰৰ ভিতৰলৈ বুলি গৈ আছোঁ। এয়া দেখিছে নামঘৰ গেটৰ মুখত। ৰাজহুৱাকৈ জ্বলাইছোঁ আৰু লগতে ব্যক্তিগত চবে
ভকত বৈষ্ণৱ সকলোকে চাহ দিয়া হয়। আমি আহিলোঁ আৰু এই প্ৰায় হয় এই ঢেকীয়া ফুল পায় দেখিছেনে, সংৰক্ষণ কৰি ৰাখিছে ঢেকীয়া ফুল। গুৰুজনাই যেতিয়া নামঘৰ স্থাপন কৰিছিলে 1528 চনত, আৰু তেতিয়া এগছি বন্তি জ্বলাইছিলে আৰু সেই বন্তি গছ আজিও জ্বলি আছে। প্ৰায় 450 বছৰলৈ জ্বলি থকা দেখিছে। পালোঁ কেইটামান দেখিছে। এয়া ভকত বৈষ্ণৱ বহিছে এয়া। আৰু এইটোৱে হ'ল মাধৱদেৱে ভৰি ধোৱা মুঢ়াটো। 1450 শকত দিহা নদী এই কাষত এই মহাভাগতে ভৰি থৈ গুৰুজনাই ভৰি ধুইছিলে। আৰু সেই মহাভাগ কেনেধৰণে সংৰক্ষণ কৰি ৰাখিছে এয়া চাওক, কি ধুনীয়া। কেওফালে গিলাচে বাহিৰৰ পৰা চাব পৰা, মানে স্পৰ্শ কৰিব নোৱাৰি কিন্তু বাহিৰৰ পৰা চাব পাৰি। তেনেদৰে গিলাচে বেৰি পিনি ধুনীয়াকৈ ৰাখিছে দেখিছে। এই দুজোপা আছে বটবৃক্ষ। গুৰুজনাই এই নামঘৰভাগ স্থাপন কৰোঁতে এই বটবৃক্ষ দুজোপা ৰুইছিল আৰু এই বটবৃক্ষ দুজোপা এতিয়াও বৰ্তমান জীৱিত আছে। আৰু এই বটবৃক্ষ দুজোপা এনেধৰণে তাৰ সমিতিয়ে এনেধৰণে সংৰক্ষণ কৰি ৰাখিছে। এইভাগেই হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। মহাপুৰুষ মাধৱদেৱে স্থাপিত কৰা। আৰু এই নামঘৰ ভাগ আছে যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত আছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ ভিতৰত সোমাই যাব লাগে ঢেকীয়াখোৱা গাঁৱত অৱস্থিত আছে। আৰু ভাদ মাহত অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰভাগ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ আৰু যি গছি বন্তি মহাপুৰুষ মাধৱদেৱে নামঘৰভাগ স্থাপন কৰোঁতে জ্বলাইছিল। আৰু সুদীৰ্ঘ প্ৰায় 500 বছৰ হ'লগৈ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে এই বন্তি গছি। এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ এই দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। নামঘৰটোৰ মুঠ মাটিকালি 13 বিঘা। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙণি আগবঢ়ায় আৰু পৰিচালনা সমিতিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে।
এই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰে আৰু এয়ে হৈছে সেই ঢেকীয়াখোৱা বৰনামঘৰ ভাগি। আৰু এতিয়া আহি পাই গ'লোহি আমি ৰংঘৰত আৰু ৰংঘৰত সোমাম। সকলোৱে ক'লে যে ৰংঘৰত এপাক সোমাই যাওঁ, গতিকে এতিয়া ৰংঘৰত সোমামগৈ। তেন্তে ব'লক ৰংঘৰ ভিতৰলৈ। আহিলো ৰংঘৰ পৰা অহাৰ পাছত ক'লে পুনৰ তলাতল ঘৰলৈ যাম। ওচৰতে আহিলো। ये केसरी रंग सजाया है, এইখনে হৈছে ৰাতি বগীবিলৰ দৃশ্য। এয়া দেখিছে ৰাতি বগীবিল দলংখন। ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे। मेरी ज़मीं महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जावा तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू।